চৌদিশে বিস্তীৰ্ণ প্ৰকৃতিমালা, এক বিস্তীৰ্ণ নদীমালা আৰু মনোমোহা সেউজ উপত্যকাৰে এক মনোৰম আবেষ্টনীৰ মাজত অৱস্থিত উত্তৰ পূব ভাৰতৰ মুখ্য কেন্দ্ৰবিন্দু অসম। অতীজৰে পৰা প্ৰকৃতিৰ এক সৌৰভ ৰূপে পৰিগণিত হৈ আছে। অতীজৰে পৰা অসমলৈ বিভিন্ন গোষ্ঠী জাতি আগমন ঘটিছে আৰু সকলো জাতি ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠিছে এক বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি। অতীজৰে পৰা বিভিন্ন কৃষি সভ্যতা আদিৰ অন্তৰালত গঢ় লৈ উঠিছে অসমীয়াৰ বাপতি সাহোন এই বিহু। ইয়াৰ ভিতৰত বহাগ বা ৰঙালী বিহু হৈছে অন্যতম। ঢোল পেপাৰ সমানে সমানে প্ৰকৃতিৰ ৰাণী বহাগী, প্ৰকৃতিক যেন নসাজৰে সজাই তুলি যেন এক সেউজীয়া দলিচাৰ সৃষ্টি কৰিছে। বসন্তৰ আগমনে প্ৰকৃতিক সেউজৰে উপচাই তুলি বিহুৱাৰ মন আনন্দৰে উপচাই তুলিছে। ৰঙালীয়ে প্ৰকৃতিক ৰঙীন কৰাৰ ক্ষেত্ৰত গুৰু নাম ভগৱান সেৱাই চৌদিশ মুখৰিত কৰি তোলে। ৰাতিপুৱা নামঘৰত চাকি গছি জ্বলাই পৰম গুৰুৰ পুথি চৰ্চা, গুৰুজনাৰ শ্ৰীচৰণৰ সেৱাই যেন গোটেই বছৰটো ৰঙালী হোৱাৰ সপোন দেখে। দৈনন্দিন জীৱনৰ দৰে পুৱা গুৰু সেৱাৰ লগতে প্ৰকৃতিৰ ৰঙালীয়ে লৈ অহা আমাৰ অতিকৈ আপোন ৰঙালী বিহুৰ আগমনৰ লগে লগেই বিভিন্ন ধৰণৰ পৰম্পৰাগত নিয়ম অনুসৰি সকলো ব্যক্তিয়ে বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুতিৰ যো-জা চলায়। আনন্দত মতলীয়া বিহুৱে লৈ আহে আমাৰ মাজলৈ প্ৰেম, ভাতৃত্ববোধ, চেনেহ আৰু বন্ধুত্ব। ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু। গৰু বিহুৰ দিনা গৰুক গা ধুওৱা হয়। গাঁৱৰ সকলোৱে লগ লাগি পুখুৰী বা নদীত মাহ, হালধি, তেল আদি গৰুৰ গাত খুৱাই দি ভালকৈ ধুৱাই দিয়া হয় আৰু পিছত পথাৰলৈ লৈ যায়। গৰুৰ গাত মাহ হালধি দিলে গৰুৰ ছালৰ বেমাৰ নাইকিয়া হোৱাৰ লগতে গৰুৰ গাত থকা চিকৰা আদি অনিষ্টকৰ জীৱৰ মৃত্যু হয় বুলি পৰম্পৰাগতভাৱে বিশ্বাস কৰি অহা হৈছে। শুশ্ৰূষা কৰাৰ সমসাময়িকভাৱে বসন্তৰ ৰঙিলীৰ প্ৰতীক জেতুকা পাতৰ ৰঙেৰে শৰীৰ ৰংচঙীয়া কৰাৰ হেঁপাহেৰে ৰং প্ৰস্তুত কৰা হয় আৰু ইয়াৰ পিছতে সকলো যাৱতীয় কামৰ পৰা ফালৰি কাটি গাঁৱৰ সকলোৱে নিজে নিজৰ ঘৰৰ বাবে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যো-জা চলায়। খাদ্য সম্ভাৰ হিচাপে বিভিন্ন ধৰণৰ পিঠা-পনা, লাড়ু, দৈ, গাখীৰ আদি প্ৰস্তুত কৰে আৰু প্ৰত্যেকে চুবুৰীয়া লোকৰ ঘৰত বিহু উৎসৱৰ বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে। এই ৰঙালীয়ে যাতে মানুহৰ লগতে প্ৰকৃতিলৈ সুখৰ সংবাদ কঢ়িয়াই আনে তাৰে কামনা কৰা হয়। মুঠতে বিহু এটি মাহ বা উৎসৱ নহয়,
ইটি হৈছে অসমীয়াৰ চিৰযুগমীয়া প্ৰেম, ভাতৃত্ববোধ আৰু হেঁপাহ। ৰঙালী বিহুই আৰু প্ৰকৃতিয়ে সকলো দিশৰ পৰা মানুহক আনন্দিত কৰি তোলাৰ উপৰিও গুৰু সেৱাই বা ডাঙৰজনক সেৱাই প্ৰকৃততে ৰঙালীবাসীক আৰু অধিক উৎসাহ আৰু উদ্দীপনাৰে সজীৱ কৰি তোলে।